নমস্কাৰ বন্ধুসকল, বন্তিৰ পাকঘৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনাম শ'ল মাছ, মূলা আৰু আলুৰ সৈতে। ৰেচিপিটোৰ বাবে আমাক প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে মূলা, আলু, পিঁয়াজ, হালধি, নিমখ, মিঠাতেল, ধনিয়া পাত, জলকীয়া আৰু লগত শ'ল মাছ, যিখিনি মই ভাজি লৈছোঁ। আহক আমি আৰম্ভ কৰোঁ। কেৰাহীটো গৰম হ'বলৈ বহাই এয়া মোৰ কেৰাহী গৰম হৈছে। ইয়াত মই এতিয়া তেল দিম প্ৰয়োজন অনুসৰি। তেলখিনি গৰম হৈ যোৱাত ইয়াত মই কাটি ৰখা পিঁয়াজখিনি দিলোঁ আৰু কিছু সময় এই ধৰণে পিঁয়াজখিনি ভাজিম অলপ ৰঙচুৱা হোৱালৈকে। এয়া মোৰ পিঁয়াজ ভজা হৈ গ'ল। ইয়াত মই এতিয়া কাটি ৰখা মূলা আৰু আলুখিনি দি দিম। মূলা আৰু আলুখিনি মই একে সাইজতে কাটিছোঁ যাতে সিজোতে গোটেইখিনি একলগত সিজি যায়, সেইবাবে আৰু কিছু সময় এই ধৰণে লৰাম। এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ, হালধি দিম। দি উঠি কিছু সময় লৰাম যাতে গোটেইখিনি ভালদৰে মিহলি হৈ যায়। তাৰ পাছত 2-3 মিনিটৰ বাবে ঢাকি দিম। 3 মিনিট পাছত ঢাকনখন পুনৰ আঁতৰাই এই ধৰণে অলপ লৰাই দিম। তাৰ পাছত পুনৰ 2-3 মিনিটৰ বাবে ঢাকি দিম। 2 মিনিট পাছত পুনৰ ঢাকনখন আঁতৰাই এইখিনি ভালদৰে লৰাই ল'ম আৰু ইয়াত কাটি ৰখা জলকীয়া দুটা দি দিম। দি ভালদৰে লৰাই পুনৰ 2 মিনিটৰ বাবে ঢাকনিৰে ঢাকি দিম। এয়া পুনৰ মই 2 মিনিট পাছত ঢাকনখন আঁতৰাইছোঁ আৰু লৰাই সিজিছে নাই এই ধৰণে ভাঙি চাইছোঁ। আলু মূলাখিনি সিজি গৈছে। ইয়াত মই এতিয়া গৰম পানী দিম আৰু উতলিবলৈ ৰাখি দিম। মই পানী বেছিকৈ দিছোঁ যিহেতু মই জোল কৰিম, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব। এয়া মোৰ তৰকাৰীখিনি উতলি গৈছে। ইয়াত মই এতিয়া ভাজি ৰখা মাছখিনি দি দিলোঁ। অলপ লৰাই দিম আৰু পুনৰ উতলিবলৈ এই ধৰণে ৰাখিম। 1 মিনিটমানৰ পাছত মই ইয়াত কাটি ৰখা ধনিয়াখিনি দি দিম যিহেতু এইখিনি হৈ গৈছে। মোৰ শ'ল মাছৰ তৰকাৰী মূলা আৰু আলুৰ সৈতে হৈ গৈছে। এই তৰকাৰীখন খাই খুব ভাল লাগে। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। এই তৰকাৰীখনত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, খালি পিঁয়াজ আৰু জলকীয়া ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।